আজি ওদালগুৰিবাসী হিচাপে আমি সুখী যে আজিৰ ভিতৰতে কেইবাটাও আন্তঃগাঁথনিৰ নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ব আৰু ইতিমধ্যে হ'ল বিশেষকৈ ওদালগুৰি মহাবিদ্যালয়ত হোষ্টেল নিৰ্মাণৰ কাৰণে বিশেষকৈ ছাত্ৰবাস নিৰ্মাণৰ কাৰণে আধাৰশিলা ইতিমধ্যে স্থাপন কৰা হ'ল তাত দুমহলীয়া তো ছাত্ৰবাস বিশেষকৈ 50জনীয়া ছাত্ৰ থাকিব পৰা তেনেকৈ ব্যৱস্থাৰে এটা হোষ্টেল নিৰ্মাণ কৰাৰ কাৰণে আধাৰশিলা স্থাপন ইতিমধ্যে কৰা হ'ল আৰু ওদালগুৰি যিহেতু চাৰ্কিট হাউচ পুৰণা চাৰ্কিট হাউচৰ একমডেশ্যন যথেষ্ট কম হয় আৰু সেইকাৰণে এই কথাখিনি অনুভৱ কৰি মই বিগত 5 বছৰ বিধায়ক হৈ থকা সময়ত অসম চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ আৰু সেই দাবী অনুসৰি আজি ওদালগুৰিত দ্বিতীয়খন চাৰ্কিট হাউচ নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত ল'লে ইতিমধ্যে চেংচন হ'ল ৱৰ্ক অৰ্ডাৰ দিয়া হ'ল আৰু তাৰ মতে আজি আধাৰশিলা স্থাপন কৰা হ'ল বিশেষকৈ চৰকাৰৰ তৰফৰ পৰা চাৰ্কিট হাউচ দ্বিতীয়বাৰৰ কাৰণে বনাবলৈ অলপ অনিচ্ছুক প্ৰকাশ কৰিছিল কিন্তু যিহেতু বিধানসভাৰ এটা সদন কমিটি DRSC বুলি এটা সদন কমিটি আছে আৰু এই কমিটিৰ মই অধ্যক্ষ আছিলোঁ চেয়াৰমেন আছিলোঁ আৰু চেয়াৰমেন থকাৰ সুবাদতে মই অসম চৰকাৰক বাৰে বাৰে দাবী জনোৱাত এই ব্যৱস্থা অসম চৰকাৰে দিবলৈ সিদ্ধান্ত লয় আৰু আচলতে 2 বছৰমান আগতেই এই আঁচনি চেংচন হৈছিল কিন্তু ঠাইৰ কিছু অসুবিধা হোৱাৰ কাৰণে অলপ দেৰি হ'ল আৰু এইবাৰহে ইয়াক টেণ্ডাৰ ইত্যাদি কৰি ৱৰ্ক অৰ্ডাৰ কৰা হ'ল আৰু সেইকাৰণে নিৰ্মাণ ইয়াতে আমাৰ পুৰণা যিটো চাৰ্কিট হাউচ আছে তাৰ লগতে ওচৰতে নিৰ্মাণ কৰা হ'ব আৰু কেইবাটাও ৰাস্তা বিশেষকৈ 4টা ৰাস্তা ইতিমধ্যে ৱৰ্ক অৰ্ডাৰ হ'ল RRTF আঁচনিৰ জৰিয়তে ইয়াক আজি 2 ঠাইত আধাৰশিলা স্থাপন কৰা হ'ব আৰু এনেকুৱা ব্যৱস্থা দিয়াৰ কাৰণে বিশেষকৈ ওদালগুৰি সমষ্টিৰ অন্তৰ্গত কেইবাটাও স্কিম দিয়াৰ কাৰণে অসম চৰকাৰক ধন্যবাদ দিছোঁ আৰু এইবিলাক আঁচনি আমি সম্পন্ন কৰিব পাৰিলে ওদালগুৰি এটা সুন্দৰ ঠাই হ'ব BTC চৰকাৰ সলনি হ'ল আমি বেয়া পোৱা নাই যেটো নতুন চৰকাৰ হৈছে তেওঁলোকে দায়িত্ব লৈছে কিন্তু বিগত সময়খিনি আমি দেখিছোঁ যে BPFৰ নেতৃত্বত যি চৰকাৰ কাউন্সিলত হ'ল এই চৰকাৰে যোৱা 2-3 মাহত কেইবাটাও নতুন নতুন কাৰ্যসূচী আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে কিন্তু আজি স্পষ্টকৈ ক'ব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰ নেতৃত্বত যোৱা 2-3টা মাহত BTC চৰকাৰে যিবোৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে গোটেইখিনি আঁচনি UPPL চৰকাৰে চেংচন কৰি থৈ অহা এপ্ৰুভ কৰি থৈ অহা তেনেকৈ আঁচনি হয় আৰু গোটেইখিনি আঁচনিসমূহৰ নামত আমি ইতিমধ্যে ফাণ্ডো চেংচন কৰি থৈ আহিছোঁ সেইকাৰণে বিশেষকৈ BPFৰ নেতৃত্বত যি চৰকাৰে নতুনকৈ আঁচনি একো আনিব পৰা নাই যিখিনি আধাৰশিলা স্থাপন কৰিছে গোটেইখিনি UPPLৰ নেতৃত্বত যি চৰকাৰ সেই চৰকাৰে চেংচন কৰা এপ্ৰুভ কৰা গোটেইখিনি আঁচনি হয় যেনক মই আশা কৰিছোঁ যে নতুন চৰকাৰে আমি UPPL চৰকাৰে চেংচন কৰি অহা আঁচনিখিনি যাতে তেওঁলোকে ভালকৈ কৰে আৰু সম্পন্ন কৰে কাৰণ এই গোটেই আঁচনিখিনি আমি ভালকৈ সম্পন্ন কৰিব পাৰিলে আমাৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হ'ব আৰু বিটিআৰ অঞ্চল এটা উন্নত ঠাই হ'ব আমি আশা কৰিছোঁ যে বিগত সময়খিনি আমি যেনেকৈ সকলো কাম নিয়াৰীভাৱে কৰিছিল অহা চৰকাৰো কৰিব আৰু তেওঁলোকৰ যেহেতু ফাণ্ড বৰ্তমান নাই যিখিনি ফাণ্ড আমি থৈ আহিছোঁ 300 crore SOPDৰ নামত আৰু 15 ফাইনেন্সৰ নামত যিখিনি ফাণ্ড অলপ আহিছিলে সেইখিনি তেওঁলোকে যিখিনি কাম কৰিব ঠিকমতে কৰক সেইটো আমি বিশ্বাস কৰিছোঁ কিন্তু যিখিনি আঁচনি এতিয়ালৈকে আধাৰশিলা কৰা হ'ল গোটেইখিনি কিন্তু UPPL চৰকাৰে এপ্ৰুভ কৰি অহা চেংচন কৰি অহা গোটেই আঁচনি সেই আঁচনি যাতে আধাৰশিলাতেই সীমাবদ্ধ হৈ নাথাকে যাতে সম্পূৰ্ণ হয় সেইটো আশা কৰিছোঁ ধন্যবাদ দিছোঁ আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজক
বিভিন্ন জাতি জনগোষ্ঠী যিহেতু আমি একেলগে আছোঁ আৰু আমি একেলগে আগুৱাই যাব লাগিব সেইকাৰণে গোটেই আঁচনিখিনি আমি সকলো জনগোষ্ঠীৰ কাৰণে উপকাৰ হোৱা তেনেকৈ আঁচনিলৈ লৈছোঁ আৰু সকলো জনগোষ্ঠীৰ যাতে ইয়াৰ সুফল পাব পাৰে সেই আশা কৰি আমি আঁচনিসমূহ লৈছোঁ এইকাৰণে এই গোটেই আঁচনিখিনি আমি সম্পূৰ্ণ হোৱাটো বিচাৰোঁ যিখিনি আজি চাৰ্কিট হাউচ আধাৰশিলা স্থাপন কৰিলোঁ ইয়াৰ এবছৰৰ ভিতৰতে সম্পন্ন হ'ব আৰু ওদালগুৰি কলেজত যি হোষ্টেলৰ ফাউণ্ডেশ্যন ষ্ট'ন আজি লে কৰা হ'ল সেইটো এমাহৰ ভিতৰতে কিবা এবছৰৰ ভিতৰত কমপ্লিট হ'ব আৰু আজি এসপ্তাহমান আগতে হৰিশা হায়াৰ ছেকেণ্ডেৰী স্কুলতে এটা হোষ্টেল গাৰ্লছ হোষ্টেল আমি আধাৰশিলা স্থাপন কৰিছিলোঁ ইয়াৰো এবছৰৰ ভিতৰতে সম্পন্ন হ'ব আৰু ওদালগুৰি হায়াৰ ছেকেণ্ডেৰীত আৰু এটা হোষ্টেল আহি আছে সেইখিনি অৱশ্যে টেণ্ডাৰ হৈছে কিন্তু ৱৰ্ক অৰ্ডাৰ হোৱা নাই সেইখিনিও এবছৰৰ ভিতৰত সম্পন্ন হ'ব আৰু গোটেইখিনি অনুষ্ঠান প্ৰতিষ্ঠান সম্পন্ন হৈ গ'লে আমি এটা উন্নত ব্যৱস্থা পাম আৰু সেইখিনি আমাৰ সমাজৰ কাৰণে আমাৰ এই অঞ্চলৰ কাৰণে বহু কামত আহিব